ৱেলকাম টু মাই ইউটিউব চেনেল NS ট্ৰেন্স একাডেমি। মোৰ এই চেনেলটোলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ। NSLET 2022 অসমীয়া পেপাৰ 2 অসমীয়া বিষয়ৰ প্ৰশ্নোত্তৰ আলোচনা কৰি আছোঁ। এইটো দ্বিতীয় খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে প্ৰথম খণ্ডটো চোৱা নাই, মই এই ভিডিঅ'টোৰ শেষত লিংক দি দিম। প্ৰথম খণ্ডটো আপোনালোকে চাই ল'ব। ডিছক্ৰিপশ্যনত মই লিংক দি দিম প্ৰথম খণ্ডটোৰ। গতিকে দ্বিতীয় খণ্ডটো মই আৰম্ভ কৰিব ওলাইছোঁ। কুৱেশ্যন নম্বৰ 80, তলত উল্লেখ কৰা অনুবাদ পুথি সম্পৰ্কীয় ক আৰু খ অংশ দুটাৰ বিষয়ৰ পাৰস্পৰিক সম্পৰ্ক ভিত্তিত মিলাই থোৱা শুদ্ধ কোডটো নিৰ্ণয় কৰা। ইয়াৰে দিয়া আছে প্ৰথমটো, পাৰেশ্বৰ কবি উমৰ খয়ামৰ ৰুবায়তৰ সুন্দৰ আৰু নিমজ ভাঙৰি, এইটো হ'ব উমৰ তীৰ্থ। তাৰপিছত বি, নাট্যকাৰ শ্বেক্সপিয়াৰৰ কমেডি অফ ইৰছৰ অসমীয়া ভাঙনি, এইটো হৈছে ভ্ৰমৰংগ, এইটো হ'ব ডি। কিং লিয়াৰৰ নাটকৰ অতুল চন্দ্ৰ হাজৰিকাই কৰা অনুবাদ নাটক হৈছে, এইটো হ'ব অস্ত্ৰতীৰ্থ। আৰু চাৰ্লছ ৰিডৰ ক্লষ্টাৰ এণ্ড দি হাৰ্ট উপন্যাসৰ শান্তিৰাম দাসে অনুবাদ কৰা, এইটো হ'ব মিলন মন্দিৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট 81, জোনাকী যুগৰ গল্পকাৰ, এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত আৱাহন যুগৰ গল্পকাৰ, এইটো হ'ব জোনাকী যুগৰটো হৈ গ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত আৱাহন যুগৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী। তাৰপিছত ৰামধেনু যুগৰ গল্পকাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু সাম্প্ৰতিক যুগৰ গল্পকাৰ হৈছে কুলধৰ শইকীয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট 82, সাহিত্য দৰ্পণ, এইটো বিশ্বনাথ কবিৰাজ। সাহিত্য দৰ্শন, এইটো মনোৰঞ্জন শাস্ত্ৰী। ৰমন্যাস বাদ, মহেন্দ্ৰ বৰা। নন্দন তত্ত্ব প্ৰাচ্য আৰু পাশ্চাত্য, এইটো হৈছে তৈলক্যনাথ গোস্বামী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 83, ক আৰু খ মিলাব লাগে। লা মিজাৰেল মানে এইটো হ'ব কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ 4, দিন দুখী। তাৰপিছত আফকে ষ্টেণ্ড, এইটো হ'ব পমিলিৰ পৰিয়াল। দ্য ৱাইল্ড ডাক, এইটো হ'ব বনসংহী। মাৰ্চেণ্ট অফ ভেনিছ, এইটো হ'ব কি বনিছ কোঁৱৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 84, ফন্দি যোগ আঁক, এইটো কি তদ্ধিত প্ৰত্যয়। খা যোগ অন, এইটো কৃত প্ৰত্যয়। পোনাকণ নিৰ্দিষ্টবাচক প্ৰত্যয়। কোৱাচোন, এইটো হৈছে সাৰ্থিক প্ৰত্যয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন নম্বৰ 85, উক্তি আৰু যুক্তি কোনটো শুদ্ধ কোনটো অশুদ্ধ বিচাৰ কৰিব লাগে। অনন্ত কন্দলীৰ ৰামায়ণ ৰচনাক মাধৱ কন্দলীৰ ৰামায়ণৰ ভাগৱত বা বৈষ্ণৱ সংস্কৰণ বুলি কোৱা হয়, এইটো শুদ্ধ উত্তৰ। উক্তি। যুক্তি, মাধৱ কন্দলীৰ ৰামায়ণত ভাগৱতৰ কিছু আখ্যান সংযোগ কৰি অনন্ত কন্দলীৰ ৰামায়ণ ৰচনা সম্পন্ন কৰিছিল বাবে অনন্ত কন্দলীৰ ৰামায়ণক সম্পৰ্কত এনেদৰে কোৱা হয়। দুয়োটা শুদ্ধ। গতিকে উক্তি আৰু যুক্তি দুয়োটা কি হ'ব শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 86, ড আৰু দ আখৰেৰে লিখা অসমীয়া ভাষাৰ দ বৰ্গীয় দন্তমূলীয় সঘোষ স্পষ্ট বৰ্ণ, এইটো শুদ্ধ। এই বৰ্ণৰ উচ্চাৰণত জিভাৰ আগটোৱে ওপৰৰ পাৰি দাঁতৰ গুৰি অংশত সম্পূৰ্ণ স্পৰ্শ কৰে আৰু স্বৰতন্ত্ৰী স্পন্দন নহয়, এইটো শুদ্ধ। গতিকে উক্তি আৰু যুক্তি এইটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 87,
অসমীয়া বৰগীতক অসমীয়াৰ সমালোচকে হোলী সং ৰূপে অভিহিত কৰিছে। হয়, এইটো শুদ্ধ উত্তৰ। বৰগীতসমূহ ভগৱান শ্ৰীকৃষ্ণৰ স্তুতিমূলক গীত। হয়, এইটো শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 88। লোক সংস্কৃতিক অতদিনে জীয়াই ৰাখিছে গ্ৰাম্য ৰক্ষণশীলতাই আৰু সংস্কাৰ ধৰ্মিতাই। এইটো শুদ্ধ। যুক্তি পশ্চিমীয়া আধুনিক শিক্ষাই ভাৰতীয় জনজীৱনৰ ওপৰত প্ৰভাৱ পেলাইছে। এইটো শুদ্ধ। গতিকে এইটো শুদ্ধ হ'ব অপশ্যন বি টু কাৰেক্ট এনচাৰ। উক্তি শুদ্ধ, যুক্তিও শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 89। ঊনবিংশ শতিকাত গুণাভিৰাম বৰুৱাই ৰচনা কৰা কাণিয়াৰ কীৰ্তন নাটখনে পোন প্ৰথমে অসমীয়া আধুনিক নাটকৰ লক্ষণ বহন কৰি নাট্য সাহিত্য জগতত নতুন ধাৰাৰ উন্মোচন কৰে। এইটো ভুল। কাণিয়াৰ কীৰ্তন এইটো হেমচন্দ্ৰ বৰুৱাৰ আছিল। গতিকে এইটো ভুল হ'ব। যুক্তি ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা পাশ্চাত্য নাট্য দৰ্শনৰ অনুকৰণত আধুনিকতাৰ গহনা লৈ অসমীয়া নাট্য সাহিত্যত এক নতুন ধাৰা গঢ় লৈ উঠে। এইটো শুদ্ধ। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 90। যুক্তি উক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ ভাষাত এনে এক স্বকীয়াত্ম বিদ্যমান যি সুকীয়াত্মৰ মাজেৰে প্ৰচলিত হৈছে ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া কাব্যভাষাৰ স্বৰূপ। এইটো শুদ্ধ উত্তৰ। যুক্তি বেজবৰুৱাৰ কবিতাৰ গীতিধৰ্মী উপস্থাপনে তেওঁৰ কাব্যভাষাৰ স্বকীয়তা বিনষ্ট কৰিছে। এইটো ভুল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 91। তলৰ উক্তি আৰু যুক্তিসমূহ বিচাৰ কৰি শুদ্ধ শুদ্ধতা নিৰ্ণয় কৰা। উক্তি স্বজগতৰ ৰচকসকল আধ্যাত্মিক চিন্তা চৰ্চাৰ ক্ষেত্ৰত যিমান গভীৰ সামাজিক পৰিস্থিতি পৰ্যবেক্ষণ সিমানেই বিচক্ষণ। এইটো শুদ্ধ। যুক্তি চৰ্যাৰ ৰচকসকল সৰ্বসাধাৰণ লোকৰ প্ৰত্যাশিত ক্ৰিয়াকৰ্ম আৰু গ্ৰাম্য সমাজৰ পৰা বিবিধ ৰূপক গ্ৰহণ কৰিছে। এইটো শুদ্ধ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 92। উক্তি বৰ্তমানৰ অসমীয়া ভাষাৰ ব্যাকৰণ সম্প্ৰদান কাৰক হিচাপে এটা নিৰ্দিষ্ট কাৰকৰ উপস্থিতি বিলুপ্ত কৰা হৈছে। এইটো শুদ্ধ। তাৰপিছত যুক্তি সংস্কৃত ভাষাত থকাৰ দৰে অসমীয়া ভাষাৰ সাধাৰণ কৰ্ম আৰু সম্প্ৰদান কৰ্ম বজল সুকীয়া সুকীয়া বিভক্তি প্ৰয়োগ দেখা নাযায় বাবে সম্প্ৰদান কাৰকৰ বিলুপ্তি সাধন কৰা হৈছে। এইটো শুদ্ধ। গতিকে ইয়াৰ অপশ্যন ডি টু কাৰেক্ট এনচাৰ। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 93। অসমাক্ষৰ মানে আহোম ভাষাৰ আখৰক বুজায়। এইটো ভুল। পুৰণি অসমৰ ফলিবোৰত মুখ্যত আহোম আখৰৰ প্ৰাধান্য আছিল। যুক্তি এইটো ভুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। উক্তি আৰু যুক্তি দুয়োটাই অশুদ্ধ। কুৱেশ্যন নম্বৰ 94। প্ৰসিদ্ধ চীন পৰিব্ৰাজক হিউৱেন চাঙে তেওঁৰ বিৱৰণত লিখি থৈ গৈছে যে কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা সামান্য পৃথক। এইটো শুদ্ধ। যুক্তি হিউৱেন চাঙৰ এই মন্তব্য প্ৰমাণ কৰে যে কামৰূপৰ ভাষাৰ লগত ভাৰতৰ ভাষাসমূহৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল। এইটো ভুল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। উক্তি শুদ্ধ আৰু যুক্তি অশুদ্ধ। কুৱেশ্যন নম্বৰ 95। মোৰ মুখেদি মানৱ প্ৰাণৰ ফুটক আকুল মাত মোৰ চিন্তাই গৌৰ ৰহস্যত সত্য হওক প্ৰভাত। ইয়াত কবিতাফাঁকিত ৰোমান্টিক চেতনাজনিত আশাবাদ ফুটি উঠিছে। শুদ্ধ। যুক্তি ইয়াত গভীৰ মানৱ চেতনাৰ প্ৰকাশ হৈছে। এইটো শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। কুৱেশ্যন নম্বৰ 96। উক্তি নামঘোষাৰ 1000 গুহাৰ ভিতৰত প্ৰায় 600 মান গুহা বিভিন্ন পুৰাণৰ ভক্তিপ্ৰধান শ্লোকৰ অনুবাদ, বাকী 400 মান মাধৱদেৱৰ নিজা। এইটো শুদ্ধ উত্তৰ। যুক্তি অনুবাদ হ'লেও বিষয়বস্তুক আত্মসাৎ কৰি মাধৱদেৱে নিজস্ব ৰূপত যে প্ৰকাশ কৰিছে তাক দুনাই কোৱাৰ প্ৰয়োজন নাই। এইটো শুদ্ধ। ইয়াত উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ হ'ব। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 97। অংকীয়া নাট ভাওনাত মুখ্য কাহিনীৰ লগত সমান্তৰালভাৱে কোনো উপকাহিনীৰ উপস্থাপন লক্ষ্য কৰা যায়। এইটো অশুদ্ধ। কোনো উপকাহিনীৰ উপস্থাপন লক্ষ্য কৰা নাযায়। যুক্তি আনহাতে মুখ্য কাহিনীৰ লগত অংগাংগীভাৱে উপকাহিনীৰ উপস্থাপন আৰু পৰিৱেশন আধুনিক অসমীয়া নাটকৰ এটি অন্যতম বৃহত্ত। এইটো শুদ্ধ। গতিকে কুৱেশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব।
উক্তি অশুদ্ধ আৰু যুক্তি শুদ্ধ। কুৱেশ্যন নম্বৰ 98, উপভাষাৰ অধ্যয়ন আঞ্চলিক বিভাজনতে সীমাবদ্ধ, এইটো অশুদ্ধ। যুক্তি, উপভাষাৰ মাজত ধ্বনি, ৰূপ, শব্দ আৰু প্ৰকাশভংগীৰ পাৰ্থক্য স্পষ্ট যদিও পাৰস্পৰিক বোধগম্যতা বহু পৰিমাণে থাকে, এইটো শুদ্ধ হ'ব। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 99, তলৰ উক্তি আৰু যুক্তি বিচাৰ কৰি প্ৰকৃত শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। অসমীয়া ভাষাৰ হ্ৰস্ব আৰু দীৰ্ঘৰ মাজত উচ্চাৰণৰ পাৰ্থক্য নাই, গতিকে দৈৰ্ঘ্য অসমীয়াত ভাষাত বিশিষ্ট ধ্বনি নহয়, শুদ্ধ উত্তৰ। যুক্তি, প্ৰাচীন ভাৰতীয় আৰ্য ভাষাত অথবা সংস্কৃত ভাষাত স্বৰৰ হ্ৰস্ব দীৰ্ঘ উচ্চাৰণ পোৱা নাযায়। এইটো হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাসমূহত অথবা সংস্কৃত ভাষাত স্বৰৰ হ্ৰস্ব বা দীৰ্ঘ উচ্চাৰণ পোৱা নাযায় বুলি কৈছে, এইটো ভুল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 100 বা শেষৰটো প্ৰশ্ন, তলৰ উক্তি আৰু যুক্তি বিচাৰ কৰি শুদ্ধ উত্তৰৰ কোডটো নিৰ্ণয় কৰা। এগৰাকী সফল অনুবাদক হ'বলৈ তেওঁৰ শ্ৰুত ভাষা আৰু লক্ষ্য ভাষাৰ সম্যক জ্ঞান থকা উচিত, শুদ্ধ। যুক্তি, এগৰাকী শ্ৰেষ্ঠ অনুবাদকৰ ভাষাৰ সঠিক জ্ঞান থকাটো বাঞ্ছনীয়, এইটো শুদ্ধ। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। গতিকে আপোনালোকে মুঠ 100 নম্বৰৰ ভিতৰত কেইটা শুদ্ধ হ'ল কমেণ্টত জনাব। আৰু যদি মোৰ এই ভিডিঅ'টোত কোনো প্ৰশ্ন ভুল হৈছে বুলি আপোনালোকে অনুভৱ কৰে, আপোনালোকৰ মতে কোনটো উত্তৰ শুদ্ধ হ'ব, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব, যাতে আগলৈকে আৰু শুদ্ধভাৱে নিখুঁতভাৱে ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যিসকলে এই চেনেলটোলৈ নতুন আহিছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ নেট, স্লেট, টেট সম্পৰ্কীয় ভাল ভাল তথ্য পাবলৈ মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।